ডিম্পু তুমি এইবাৰ হোলী নাই খেলা নেকি? গৈছিলো কিবা এটা ভাল নালাগিল, অলপমান খেলি আহি দিলো, তোমাৰ লগত খেলিব নাপালো। হয় দে, মোৰো ভাল নালাগিল তোমাৰ লগত হোলী খেলিব নাপালো। তোমাৰ লগত খেলিম বুলি কিমান ইচ্ছা আছিল নহয়, খেলিবই নাপালো। ৱাও, ইহঁত দুটা দেখোন ইয়াত আহি লিলিমাই কৰি আছে। হোলীকে অলপমান সানি থওঁ যাওক বাপেকে। ঐ ডিম্পু, মই তোমাক কথা এটা কওঁ, কিন্তু সঁচা উত্তৰ দিবা দেই। তোমাৰ গাৰ্লফ্ৰেণ্ড কেইজনী আছে বাৰু? আৰে কি প্ৰশ্ন কৰা তুমি? মোৰ গাৰ্লফ্ৰেণ্ড মাত্ৰ এজনী আছে, সেইজনী হৈছা তুমি, পাখি। কথাটো কিন্তু মোৰ অলপ ডাউট হৈছে দেই। মোক আজি যেনেকে লগ কৰিব আহিছ, সেনেকে কিজানি কিমানজনী ছোৱালীক লগ কৰিব গৈছ, জংঘলত গৈ মংগল কৰি থৈ নাহতো। আৰে তই কি কথা কৈছ? এইবোৰ পাগলী হৈছ নেকি? চাবি ক ঘুচিয়া গাত ভাঙি দিম, কথা অলপ ভালকে কবি। আৰে মই এইবোৰ কি শুনিবলৈ পাইছো? মানে কেছটো নগেন, মানে লিলিমাই বেলেগ, ডাল মে কুছ কালা হে। ঐ ডিম্পু, তই যে মোক সঁচাকে ভাল পাৱ, সেইটো মোক কেলে ডাউট আছে জান? তোক যে মই ইমান দিনৰ পৰা আইফোন এটা লাগে বুলি কৈ আছো, তই যে মোক আইফোন এটা দিব নোৱাৰ হে? বেলেগক যে ইমান পটককে গিফ্ট দিব পাৰ, মোক আইফোনটো তই কেলে দিব নোৱাৰ? আইফোন কিয় দিব নোৱাৰ তই? অকল আইফোনটো দিলেহে তাৰমানে ভাল পোৱা হয় নেকি? আইফোন দিলে ভাল পোৱা নহয় নেকি? অ নহয়, আজিৰ পৰা তোৰ আৰু মোৰ বেকআপ। আজিৰ পৰা তই মোক ফোন মেছেজ একো নকবি, কৈ দিছো। চাবিয়ে হ'ল, যদি ভুলতো তোৰ যদি নাম্বাৰত মিছ কল পাওঁ মোৰ মোবাইলত, মুণ্ডা চিঙি দিম, কৈ দিছো ডিম্পু। no.